Don't you tell me what I supposed to. নমস্কাৰ হেপহৰ বতৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই আছো মাৰ ঘৰত এয়া দেখিছে নহয় বেটাই পুৰা একদম ককাকৰ লগত সাইকেলত উঠি এনজয় কৰি আছে তাৰ এতিয়া 17 মাহ সি খুব ভাল পাইছে এনেকৈ উঠি পেলাই এতিয়া মই দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিছো এইখিনি বৰালি মাছ এইখিনি কাটি বাছি ভালদৰে ধুই নিমখ হালধি সানি পেলাই এইখিনি ভাজিম এতিয়া মই I know what I'm supposed to do when you're crushing all my dreams and you're making me so full. I know what I'm supposed to do. I know what I'm supposed to do. এতিয়া সৰু কেৰাহী এখন পাতি লৈছোঁ আৰু এনেকুৱা সৰু কেৰাহীত মই বনাবলৈ খুব ভাল পাওঁ কাৰণ মানুহ বেছি নহয় এতিয়া মা মই দেউতা আৰু আমাৰ দেহাহে 3টা মানুহ 4টা মানুহে হৈ যাব এই সৰু কেৰাহীতে আৰু এতিয়া মই মাছখিনি ধুনীয়াকৈ বনাম এনেকৈ ভাজি ল'ম এতিয়া ভাজি পেলাই বনাম মাৰ ঘৰলৈ গৈ এনেকৈ মাৰ হাতেৰে খোৱাৰ এসাঁজ খোৱাৰ আমেজেই বেলেগ হয় কিন্তু মা এতিয়া অকণমান অসুস্থৰ কাৰণে বনাবলৈ অকণ দিগদাৰ পায় সেইকাৰণে আমি গ'লে আমি নিজেই বনাওঁ আৰু নিজেই খাওঁ তেনেকুৱাই হয় আৰু এতিয়া দেউতাই বহুত ভাল পায় মাও ভাল পায় আমি বনাই কৰি খুৱাইলে আৰু সেইকাৰণে ভাবিছোঁ এসাঁজ ধুনীয়াকৈ তেওঁলোকক বনাই কৰি খুৱাওঁ ধুনীয়াকৈ বনাই ল'ম এতিয়া এইফালে আলুখিনি অলপমান বইল কৰি থৈছোঁ বইল কৰা আলু হয় এইখিনি মাছখিনি ভাজি ল'ম গোটেইখিনি কেৰাহীটোতকৈ মাছ ডাঙৰ হয় বৰালি মাছ আৰু ইয়াতে তেলতে দিলোঁ পিঁয়াজ অলপমান পাঁচফোৰণ আৰু আন্দাজমতে দিলোঁ আৰু ইয়াতে মই বইল কৰি থোৱা আলুখিনি দি দিম Making me so full. Get out of my life. I know what I'm supposed to do when you're crushing all my dreams and you're making me so full. I know what I'm supposed to এতিয়া do. মই পূৰা উতলা গৰম পানী দিছোঁ উতলা গৰম পানী দিলে আঞ্জাখন খাবলৈ ভাল হয় সেইকাৰণে মই উতলা গৰম পানী দিছোঁ আৰু এইখিনি অকণমান উতলিবলৈ দিম এতিয়া I know what I'm supposed to যিমানহে do. গৰম পৰিছে বনোৱাৰ মাজতে এতিয়া অলপমান তৰমুজ কাটি পেলাই খাই লওঁ এয়া বনাই হৈছে আপোনালোকক এয়া থালখন সজাই মই দেখুৱাইছোঁ কেনে লাগিল জনাবলৈ নাপাহৰিব I know what I'm supposed to do.